সকলোকে স্বাগতম। মই দেৱ। আজি এটা নতুন কাহিনীৰ সৈতে মই আপোনালোকৰ সন্মুখত। কাহিনীটোৰ শিৰোনাম হৈছে সৰু এটা কাহিনী, বহু কিছু শিকনি। গজগুম মৰিল কোন। গছকত মৰিলে গজহস্তি, ভেমত মৰিলে গুম, শ খাওঁতে শগুন মৰিলে, আজুৰি মৰিলে ধুম। এইটো এটা ফকৰা, ইয়াৰ সৈতে এটা কাহিনী জড়িত আছে। আৰু এই কাহিনীটো শৈশৱতে হেমেন গগৈদেৱে তেখেতৰ এজন ককাকৰ মুখেৰে শুনিছিল আৰু তেখেতৰো হয়তো কাহিনীটোৱে হৃদয় চুই গৈছিল, যাৰ বাবে তেখেতে নিজৰ ফেচবুক ৱালত সেইটো পোষ্ট কৰিছিল। আৰু সেই কাহিনীটো ময়ো পঢ়িবলৈ পাই কাহিনীটোৰ প্ৰতি আকৰ্ষিত হ'লোঁ। আৰু মোৰ চেনেলটো যিহেতু কিছু প্ৰেৰণাদায়ক বা সৃষ্টিশীল লেখাৰে সজাবলৈ প্ৰয়াস কৰোঁ, গতিকে তেখেতৰ সৈতে যোগাযোগ কৰি কাহিনীটো মোৰ এই অনুষ্ঠানত প্ৰচাৰ কৰিব বিচাৰিলোঁ আৰু তেখেতে সেই অনুমতি দিলে। তেখেতলৈ এই আপাহতে কৃতজ্ঞতা জনালোঁ। আৰু আপোনালোকৰ যদি তেনেকুৱা কিবা কাহিনী থাকে তেতিয়াহ'লে মোৰ ইউটিউব চেনেল দেৱস্বপ্নত আপোনালোকে মেছেজ কৰিব বা মোৰ ফেচবুক একাউণ্ট দেৱস্বপ্নত মেছেজ কৰিব পাৰে বা মোৰ ফেচবুক পেজ দেৱস্বপ্ন পেজ বুলি যিটো ফেচবুকত আছে আৰু কাষতে সেই ৰঙা ৰঙৰ লগ'টো দেখিব, চিহ্নটো, মেছেজ কৰিব। মই তাৰ পাছত যোগাযোগ কৰিম আৰু যদি আপোনালোকে অনুষ্ঠানটোৰ প্ৰচাৰ হোৱাটো বিচাৰে নিশ্চয় মই প্ৰচাৰ কৰিম। তেতিয়াহ'লে আমি হেমেন গগৈদেৱৰ যিটো কাহিনী তাৰ মাজলৈ আমি আগবাঢ়োঁ। এখন অৰণ্যত এটা প্ৰকাণ্ড হাতীয়ে বাস কৰিছিল। হাতীটোৱে নিজকে সেই অৰণ্যৰ ৰজা বুলি ভাবে। এদিনৰ কথা, খাদ্যৰ সন্ধানত হাতীটোৱে গোবাট এটাইদি খৰধৰকৈ গৈ থাকোঁতে পথটোৰ মাজতে এটা বিষাক্ত ফেটি সাপৰ সৈতে মুখামুখি হ'ল। হাতীটোৱে চিঞৰি উঠিল, ফেটি, মোৰ বাট মোক এৰি দে, তই তোৰ বাটে যা। ফেটি সাপটোৱেও হাতীক বাট এৰি নিদি নিজৰ ফণাটোহে ওপৰলৈ তুলি ধৰিলে, বুজাই দিলে যে সি বাট এৰি নিদিয়ে। হাতী আৰু সাপে ইটোৱে সিটোক ৰাস্তা এৰি দিবলৈ অমান্তি হ'ল। হাতীয়ে ভাবিলে, মই বনৰ শ্ৰেষ্ঠ, গতিকে ফেটি সাপটোৱেহে মোক বাট এৰি দিব লাগিব। যদি বাট এৰি নিদিয়ে তেতিয়াহ'লে মই তাক একে গছকত মাৰি পেলাম। ফেটি সাপটোৱেও ভাবিলে, এই বনত ময়ে বিষাক্ত প্ৰাণী, যদি হাতীটোৱে মোক বাট এৰি আঁতৰি নাযায় তেন্তে তাক একে খুঁটে মাৰি পেলাম। মনৰ মাজত নিজৰ ৰণকৌশল প্ৰস্তুত কৰি বাট এৰি নিদি হাতী আৰু সাপে ক্ৰমান্বয়ে দুয়ো ওচৰ চাপি গ'ল। অৱশেষত হাতীটোৱে ফেটি সাপটো ভৰিৰে গচকি পেলালে আৰু ফেটি সাপটোৱেও হাতীটোক খুঁট মাৰি দিলে আৰু হাতীৰ ভৰিৰ গছকত ফেটি সাপটোৰ মৃত্যু হ'ল। আনহাতে সাপৰ বিষাক্ত বিষত হাতীটোৰো মৃত্যু হ'ল। সেই ঘটনাৰ পৰৱৰ্তী সময়ত ওপৰেদি শগুন এটা উৰি যাওঁতে মাটিত পৰি থকা হাতীটোৰ মৰা শৰটো দেখি খাবলৈ তললৈ নামি আহিল। শগুনটোৱে হাতীটোৰ পেটত ফুটা কৰি পেটৰ ভিতৰলৈ সোমাই মাংস ভক্ষণ কৰিবলৈ ধৰিলে। ৰ'দ বাঢ়ি আহিলত সেই ফুটাটো বন্ধ হৈ থাকিল আৰু শগুনটোৱে উশাহ নিশাহ নোপোৱাৰ ফলত হাতীটোৰ পেটৰ ভিতৰতে শগুনটোৰ মৃত্যু হ'ল। সেই হাবিখনৰ কাষতে ধুম নামৰ এজন খৰি বেপাৰী আছিল। সেই অৰণ্যখনৰ পৰাই খৰি নি বজাৰত বিক্ৰী কৰি পৰিয়াল পোহপাল দি আহিছিল। সেই ঘটনাৰ কিছুদিনৰ পিছত ধুম এদিন খৰি আনিবলৈ সেই পথেৰে হাবিলৈ যাওঁতে পথৰ মাজতে এটা মৰা হাতী পৰি থকা দেখিলে। ওচৰতে এটা ফেটি সাপো মৰি আছে। ধুমে ভাবিলে, যদিহে সেই হাতীটোৰ দাঁতকেইটা উলিয়াই ৰজাৰ হাতত দিয়েগৈ তেতিয়াহ'লে ৰজাই বহু ভাৰ ভেটি দিব আৰু যদিহে কপাল ভাল থাকে তেতিয়াহ'লে দুই এটা সোণৰ মুদ্ৰাও পাব। তেতিয়া একেদিনাই বহুত ধনী হৈ যাব আৰু সদায় সদায় খৰি বিক্ৰী কৰি থাকিব নালাগে। কথাবোৰ ভাবিয়ে ধুমৰ মনটো আনন্দত নাচি উঠিল আৰু মনৰ উৎসাহৰ শক্তিবোৰ দুহাতত থোপাই লৈ হাতীৰ দাঁত এটাত ধৰি সি সৰ্বশক্তি প্ৰয়োগ কৰি হাতীৰ দাঁত এটা টানিবলৈ ধৰিলে। ইতিমধ্যে মৰা শৰটো গেলি পচি গৈছিল। ধুমে বুকু পাতি সৰ্বশক্তিয়ে হাতীৰ দাঁতটো টানি থাকোঁতেই একোবত সেই দাঁতটো তাৰ বুকুৰ ভিতৰত সোমাল আৰু হঠাতে ধুম মাটিত ঢলি পৰিল। কিছু সময়ৰ পিছত ধুম নামৰ সেই ব্যক্তিজনৰ মৃত্যু হ'ল। এই কাহিনীটোৰ পৰা আমি কিছু নীতি শিক্ষা পাওঁ। প্ৰথম হৈছে, 1 নম্বৰ কথাটো হৈছে যে জীৱনৰ বাটত আমি আগবাঢ়ি যাওঁতে কাৰোবাক অনিষ্ট কৰি নহয়, উপকাৰ কৰিহে আগবাঢ়িব লাগে, কাৰণ আনৰ অনিষ্ট সাধন কৰি নিজৰ একো উন্নতি কৰিব নোৱাৰি। সেইবাবে হয়তো ডেল কাৰ্নেগিও এই কথাটো উপলব্ধি কৰি কৈছিল যে আমি যদি নিজৰ উন্নতি বিচাৰোঁ তেতিয়াহ'লে আমি আনৰো উন্নতি কৰিব লাগিব। উপেন্দ্ৰনাথ শইকীয়াদেৱেও হয়তো সেইকাৰণে কৈ গৈছিল যে পাৰিলে কাৰোবাৰ উপকাৰ কৰোঁ, নোৱাৰিলে নাই, কিন্তু জানি বুজি কাৰো মই অপকাৰ নকৰোঁ। ঠিক তেনেদৰে হাতীটো যদি সাপটোক নামাৰি
মিলামিলিকৈ যোৱা হ'লে দুয়োজনে প্ৰাণ বাচিলেহেঁতেন। গতিকে আমাৰ জীৱনত সংঘাত নহয়, সহযোগিতাৰহে প্ৰয়োজন। 2 নম্বৰটো হ'ল যে ক্ষমতাৰে বলিয়ান হৈ কাকো হীন বুলি ভাবিব নালাগে, কাৰণ সকলোৰে কিবা নহয় কিবা দক্ষতা থাকে। হাতীয়ে ভাবিছিল সিয়ে শক্তিশালী, সাপে ভাবিছিল সিয়ে বিষাক্ত। তেওঁলোকৰ দুয়োৰ সেই অহংকাৰৰ বাবে নিজৰ মৃত্যু নিজেই মাতিলে। 3 নম্বৰ হ'ল হাতী শক্তিশালী, কিন্তু সেই সৰু সাপটোৰ বিষ সহ্য কৰিব পৰাকৈ শক্তিশালী নাছিল। ফেটি সাপটো বিষাক্ত আছিল, কিন্তু হাতীৰ গছকৰ বিষখিনি সহ্য কৰিব পৰাকৈ সি বিষধৰ নাছিল। 5 নম্বৰত আহিলে যে শগুনটোৱে অধিক পোৱাৰ লোভত নিজৰ জীৱন হেৰুৱালে, আৰু ধুমে কিন্তু অৰ্থৰ মোহত পৰি নিজৰ জীৱনটো হেৰুৱালে। সি অৰ্থৰ মোহ নকৰি যদি নিজৰ লক্ষ্যৰ পৰা পথভ্ৰষ্ট নহয়, নিজৰ লক্ষ্যত তাক খৰি কাটিয়ে যিটো জীৱন নিৰ্বাহ কৰা জীৱন আছিল, সেইটোৱে যদি সি পালন কৰি থাকিলেহেঁতেন আৰু হাতী দাঁতৰ মোহত পৰি অৰ্থ লাভ কৰিবলৈ নিবিচাৰিলেহেঁতেন, তেতিয়াহ'লে হয়তো তাৰো মৃত্যু নহ'লহেঁতেন। কিন্তু আমি গোটেই যেতিয়া ঘটনাটো চাওঁ, সামগ্ৰিকভাৱে লক্ষ্য কৰোঁ, তেতিয়াহ'লে মূল হৈছে ক্ষমতাৰ অপপ্ৰয়োগৰ কাৰণে হাতী আৰু সাপৰ অপপ্ৰয়োগৰ লগে লগে অন্য 2টা জীৱৰো মৃত্যু হ'ল। সেইটো কাৰণে ইয়াৰ পৰা এইটোকে বুজিছোঁ যে আমাৰ যেতিয়া ক্ষমতা বা শক্তিৰ যেতিয়া অপপ্ৰয়োগ হয়, তেতিয়া কেৱল নিজৰে অনিষ্ট নহয়, চৌপাশৰ অনেকজনৰ জীৱন হয়তো ই জোকাৰি যায়। শেষত আমি জানো যে হাতীটো মৰিলে নিজৰ শক্তিৰ অহংকাৰত, তাৰ শক্তি অহংকাৰ কৰি হাতীটোৰ মৃত্যু হ'ল। সেই অহংকাৰে তাক আনক দমন কৰিবলৈ বিচাৰিছিল। আৰু ফেটি সাপটো মৰিল আত্মগৌৰৱৰ বাবে, অৰ্থাৎ সাপটোৱে জানিছিল যে মোৰ বিষ আছে, মই যিকোনো প্ৰাণীক খুটিলেই মৰিবহি, লাগিলে সৰুৱে হওক ডাঙৰে হওক। গতিকে সেই আত্মগৌৰৱৰ বাবে সেই সাপটোৰ মৃত্যু হ'ল। আৰু শগুনটো মৰিল যে লোভত, আৰু ধুম মৰিল মোহত, সি অৰ্থমোহত তাৰ মৃত্যু হ'ল। গতিকে যেতিয়া অহংকাৰ আৰু আত্মগৌৰৱ, লোভ, মোহ আদিয়ে আমাৰ লক্ষ্য বা উদ্দেশ্যত ক্ৰিয়া কৰিব, তেতিয়া আমাৰ সেই লক্ষ্য বা উদ্দেশ্যৰ পতন হ'ব আৰু জীৱন স্থবিৰ হৈ পৰিব। গতিকে এই কাহিনীটোৱে আমাৰ এনেকুৱা ধৰণৰ নীতি শিক্ষাই পাওঁ। আৰু যদি আপোনালোকৰ কিবা কাহিনী থাকে, তেতিয়াহ'লে মই আগতেই কৈছোঁ, মোৰ ফেচবুক একাউণ্টত বা মোৰ ফেচবুক পেজত এটা মেছেজ কৰিব, মই আপোনালোকৰ কাহিনীটো ল'বলৈ যত্ন কৰিম। তেতিয়াহ'লে আজি ইয়াতে এৰিছোঁ। আকৌ লগ পাম এটা নতুন কাহিনীৰ সৈতে, নতুন কিছু অভিজ্ঞতাৰ সৈতে।